হাই বন্ধুসকল, এতিয়া ডিপিএছ আহি পালোহি যে আমি। এজন মোৰ বন্ধু আৰু ৰেকৰ্ডিং কৰি থকা এজন বন্ধু। এই ডিপিএছৰ বাছত চেনিটাইজাৰ হৈ আছে প্ৰত্যেকখন বাছতে। মই আজি ডিপিএছ পালোহি আহি, তাকে দেখিছোঁ বহুত চাফ চিকুণ, ভাল লাগিছে। সদায় বাছ স্কুললৈ অহাৰ পাছত চেনিটাইজাৰ হৈ থাকে। এজনে মাৰে, এজন চেনিটাইজাৰ মেইন মানুহ, এজনে গোটেই বাছখিনি কণ্টেক্ট কৰে চেনিটাইজাৰ কৰিবলৈ। ড্ৰাইভাৰ ডিপিএছ ডিপিএছৰ চুইমিং পুল। এতিয়া আমি গৈ আছো চাহ খাবলৈ। চাহ খাবলৈ এইটো বগাইদা। এয়া হৈছে ডিপিএছৰ আইতা দোকান। এই আইতা, এয়া চব পোজ আমাৰ আইতা ভাগৰ। এনেকৈ সকলোকে চাহ তাহ বনাই খুৱাই থাকে আৰু মজা।